सर्वे मंगले मंगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी महेश्वरी नमस्ते। नमस्कार। सर्वप्रथमे मोर यूट्यूब चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই শত পদ চক্ৰৰ বিষয়ে আপোনালোকক জনাবলৈ আগবাঢ়িছো। পলমকৈ হলেও মই আপোনালোকক শত পদ চক্ৰনো কি আৰু কিয় আমাৰ জীৱনত ইয়াৰ অতিকে আৱশ্যক আৰু যিসকলে নিজৰ ভাগ্যৰেখা, নিজৰ সোঁৱৰণীখন আৰু নিজৰ ৰাশিটোক বিশ্বাস কৰে তেওঁলোকৰ কাৰণে অতিকে আৱশ্যকীয় কিছুমান জানিবলগীয়া কথালৈ মই এই শত পদ চক্ৰ এই বিষয়টো মই আপোনালোকৰ আগত জনাবলৈ আগবাঢ়িছোঁ। শত পদ চক্ৰৰ প্ৰথম হৈছে আদ্যক্ষৰ। আদ্যক্ষৰ মানে হৈছে এজন মানুহৰ প্ৰথম যি আখৰেৰে নামটো আৰম্ভণি হয় সেই আৰম্ভণি হোৱা আখৰটোৱে হৈছে আদ্যক্ষৰ। আৰু ২ নম্বৰ হৈছে প্ৰতিটো আদ্যক্ষৰৰ বা প্ৰতিটো ৰাশিৰ এটা নক্ষত্ৰ আছে। সেই নক্ষত্ৰ আৰু লগতে আমাৰ প্ৰতিটো ৰাশিৰ এটা চন্দ্ৰৰ অৱস্থান আছে। সেই অৱস্থানৰ বিষয়ে মই আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ। ১ নম্বৰ হৈছে আমাৰ নামৰ প্ৰথম আদ্যক্ষৰৰ মতে যেনেধৰণে ধৰক প্ৰথম ছত্ৰ চৌকাৰে চু, প্ৰথম ছত একাৰে চে, প্ৰথম ছত এইকাৰ আকাৰে চু আৰু ল। এই চু, চে, চু, ল এইকেইটা আদ্যক্ষৰৰ নক্ষত্ৰ হ'ব অশ্বিনী আৰু নক্ষত্ৰ নম্বৰ হ'ব ১ আৰু ইয়াৰ চন্দ্ৰৰ অৱস্থানৰ মতে ৰাশি হ'ব মেঘ ৰাশি। আৰু এতিয়া চাওক লত ৰচৈকাৰে লি, লত ৰচৌকাৰে লু, লত একাৰে লে, লত এইকাৰ আকাৰে লু এইকেইটা আদ্যক্ষৰৰ নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ আৰু ইয়াৰ নক্ষত্ৰ নাম্বাৰ হৈছে ২ আৰু ইয়াৰ চন্দ্ৰৰ অৱস্থানৰ মতে ৰাশি হৈছে মেঘ ৰাশি। ঠিক তেনেধৰণে চৰে অ নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হৈছে ৩ আৰু চন্দ্ৰৰ অৱস্থান মতে এই ৩ নক্ষত্ৰৰ ৰাশি হৈছে মেঘ ৰাশি। আৰু এটা চাওক আপোনালোকে ৰচৈ, ৰচৌ, এ এইকেইটা আদ্যক্ষৰৰ নামৰ নক্ষত্ৰ হৈছে কৃতিকা আৰু নক্ষত্ৰ নম্বৰ একেই হৈছে ৩ আৰু চন্দ্ৰৰ অৱস্থাত অনুসৰি এই কৃতিকা নক্ষত্ৰৰ ৰাশিও হৈছে বৃষ ৰাশি। এতিয়া চাওক উ, ব, বত ৰচৈকাৰে বি, বত ৰচৌকাৰে বু এইকেইটাৰ নক্ষত্ৰ হৈছে ৰোহিণী আৰু নক্ষত্ৰ নম্বৰ হৈছে ৪ আৰু চন্দ্ৰৰ অৱস্থান মতে এইকেইটা আদ্যক্ষৰৰ ৰোহিণী নক্ষত্ৰৰ ৰাশি হৈছে বৃষ ৰাশি। বত একাৰে বে, বত এইকাৰ আকাৰে বু এই দুটা বৰ্ণৰ আদ্যক্ষৰৰ মতে হৈছে মৃগশিৰা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হৈছে ৫ আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে বৃষ ৰাশি। এতিয়া চাওক ক, কত ৰচৈকাৰে কি এই দুইটা আদ্যক্ষৰ বৰ্ণ মতে নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু নক্ষত্ৰ নাম্বাৰ হৈছে ৫ আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে মিথুন ৰাশি। কত ৰচৌকাৰে কু, ঘ, উঙ, তৃতীয়া চ এইকেইটা নক্ষত্ৰ হৈছে অৰ্ধা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হৈছে ৬ আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে মিথুন ৰাশি। এতিয়া চাওক কত একাৰে কে, কত এইকাৰ আকাৰে কু এইকেইটা হৈছে পূৰ্ণবসু নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হৈছে ৭ আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে মিথুন ৰাশি। এতিয়া চাওক হত ৰচৈকাৰে হি এই দুটা বৰ্ণৰ আদ্যক্ষৰৰ মতে নক্ষত্ৰ হৈছে পূৰ্ণবসু। আগৰটো ধৰণে পূৰ্ণবসু, এইটো পূৰ্ণবসু। আগৰ যেনেধৰণে নক্ষত্ৰ নম্বৰ আছিলে ৭ আৰু এইটো হৈছে ৭
আৰু ইয়াত কিন্তু ৰাশি চন্দ্ৰৰ অৱস্থান অনুসৰি হৈছে কৰ্কট ৰাশি। এতিয়া আপোনালোকে চাওক হত দীঘৌকাৰে হু, হত একাৰে হে, হত একাৰাকাৰে হু আৰু মূৰ্ধনীয়া দ। এই আদ্যক্ষৰৰ বৰ্ণকেইটাৰ মতে ইয়াৰ নক্ষত্ৰ হৈছে পুষ্যা আৰু ইয়াৰ নক্ষত্ৰ নাম্বাৰ হৈছে 8 আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে কৰ্কট ৰাশি। এতিয়া চাওক মূৰ্ধনীয়া দত ৰচয়িকাৰে দি, মূৰ্ধনীয়া দত ৰচৌকাৰে দু, মূৰ্ধনীয়া দত একাৰে দে, মূৰ্ধনীয়া দত একাৰাকাৰে দু। এইকেইটা আদ্যক্ষৰ বৰ্ণ অনুসৰি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হৈছে 9 আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে কৰ্কট ৰাশি। এতিয়া আপোনালোকে চাওক মত ৰচয়িকাৰে মি, মত দীঘৌকাৰে মু, মত একাৰে মে। এইকেইটা আদ্যক্ষৰৰ মতে নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হৈছে 10 আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে সিংহ ৰাশি। এতিয়া আপোনালোকে চাওক মত একাৰাকাৰে মু, মূৰ্ধনীয়া ত, মূৰ্ধনীয়া তত ৰচয়িকাৰে তি, মূৰ্ধনীয়া তত ৰচৌকাৰে তু। আদ্যক্ষৰৰ মতে ইয়াৰ নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী আৰু নক্ষত্ৰ নম্বৰ হৈছে 11 আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে সিংহ ৰাশি। এতিয়া চাওক মূৰ্ধনীয়া ততেকাৰে তে, মূৰ্ধনীয়া ততেকাৰে তে নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী আৰু নক্ষত্ৰ নাম্বাৰ হৈছে 12 আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে সিংহ ৰাশি। এতিয়া আপোনালোকে আকৌ চাওক মূৰ্ধনীয়া তত একাৰাকাৰে তু, প, পি। এইকেইটা আদ্যক্ষৰ বৰ্ণৰ মতে নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী আৰু নক্ষত্ৰ নাম্বাৰ হৈছে 12 আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে কন্যা ৰাশি। এতিয়া আৰু এটা চাওক পত ৰচৌকাৰে পু, মূৰ্ধনীয়া হ, মূৰ্ধনীয়া ন, মূৰ্ধনীয়া থ। এইকেইটা হৈছে হস্তা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হৈছে 13 আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে কন্যা ৰাশি। এতিয়া আপোনালোকে চাওক পত একাৰে পে, পত একাৰাকাৰে পু। এইকেইটা বৰ্ণ অনুসৰি আদ্যক্ষৰ নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ 14 আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে কন্যা ৰাশি। এতিয়া চাওক ৰত ৰচয়িকাৰে ৰি। এই দুটা বৰ্ণৰ আদ্যক্ষৰ মতে নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হৈছে 14 আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হৈছে তুলা ৰাশি। এতিয়া আকৌ চাওক ৰত উকাৰে ৰু, ৰত একাৰে ৰে, ৰত একাৰাকাৰে ৰু আৰু দন্তীয়া ত। এইকেইটা যদি বৰ্ণ প্ৰথম নামৰ আগত হৈছে আদ্যক্ষৰ বৰ্ণ তেতিয়াহ'লে নক্ষত্ৰ হৈছে স্বাতী নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হ'ব 15 আৰু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হ'ব তুলা ৰাশি। দন্তীয়া তত ৰচয়িকাৰে তি, দন্তীয়া তত ৰচৌকাৰে তু, দন্তীয়া তত একাৰে তে। যদি এইকেইটা বৰ্ণৰ পৰা নিজৰ নামটো আৰম্ভণি হৈছে তেওঁলোকৰ নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হ'ব 16 আৰু ৰাশি হ'ব তুলা ৰাশি। দন্তীয়া তত একাৰ আকাৰে তু, যদি সেই বৰ্ণটোৱে আৰম্ভ হৈছে নামটোৰ তেওঁৰো নক্ষত্ৰ হ'ব বিশাখা আৰু নক্ষত্ৰ নাম্বাৰ হ'ব 16 কিন্তু চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হ'ব কিন্তু বিশা ৰাশি। এতিয়া আপোনালোকে চাওক দন্তীয়া ন, দন্তীয়া নত ৰচয়িকাৰে নি, দন্তীয়া নত ৰচৌকাৰে নু, দন্তীয়া নত একাৰে নে। এইকেইটা যদি প্ৰথম আখৰৰ পৰা মানুহজনৰ বা কোনো ব্যক্তিৰ নামৰ আৰম্ভণি হৈছে তো সেই মানুহজনৰ নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ আৰু নক্ষত্ৰ নাম্বাৰ হ'ব 17 আৰু তেওঁৰ চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হ'ব বিশা ৰাশি। এতিয়া আপোনালোকে চাওক দন্তীয়া নত একাৰাকাৰে নু, অন্ত্যাস্ত জ, অন্ত্যাস্ত যত ৰচয়িকাৰে জি, অন্ত্যাস্ত যত ৰচৌকাৰে জু। এইকেইটা যদি প্ৰথম আখৰৰ পৰা এজন ব্যক্তিৰ নাম আৰম্ভণি হৈছে তো তেওঁৰ নক্ষত্ৰ হ'ব জ্যেষ্ঠা নক্ষত্ৰ আৰু তেওঁৰ নক্ষত্ৰ নাম্বাৰ হ'ব 18 আৰু তেওঁৰ চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হ'ব বিশা ৰাশি। এতিয়া অন্ত্যাস্ত যত একাৰে জে, অন্ত্যাস্ত যত একাৰাকাৰে জু, ভ, ভি। এইকেইটা যদি প্ৰথম আখৰৰ পৰা এজন ব্যক্তিৰ নামৰ আৰম্ভণি হৈছে
তো তেওঁৰ নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হ'ব 19 আৰু তেওঁৰ চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হ'ব ধনু ৰাশি। এতিয়া আপোনালোকে মন কৰক, ভত দীঘৌকাৰে ভূ, দন্তীয়া ধ, ফ, ধৰে ৰ, এইকেইটা যদি প্ৰথম বৰ্ণৰ পৰা এজন ব্যক্তিৰ নামৰ আৰম্ভণি হৈছে, তেওঁৰ নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া আৰু নক্ষত্ৰ নম্বৰ হ'ব 20 আৰু তেওঁৰ ৰাশি হ'ব ধনু ৰাশি। এতিয়া হৈছে ভত একাৰে ভে। ভত একাৰে ভে যদি আখৰৰ পৰা এজন ব্যক্তিৰ নামৰ আৰম্ভণি হৈছে, তেওঁৰ নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰ আৰু নক্ষত্ৰ নাম্বাৰ হ'ব 21 আৰু তেওঁৰ ৰাশি হ'ব ধনু ৰাশি। এতিয়া চাওক, ভত একাৰ আকাৰে ভূ, বজ্ঞা জ, বজ্ঞা যত, ৰচৈকাৰে জি, এইকেইটা যদি বৰ্ণৰে বা আখৰেৰে এজন মানুহৰ নামৰ আৰম্ভণি হৈছে, তেওঁৰ নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া আৰু নক্ষত্ৰ নাম্বাৰ হ'ব 21, কিন্তু ৰাশিটো চন্দ্ৰৰ অৱস্থান অনুসৰি হ'ব মকৰ ৰাশি। তো এতিয়া আপোনালোকে আকৌ চাওক, খত ৰচৈকাৰে খি, খত ৰচৌকাৰে খু, খত একাৰে খে, খত একাৰ আকাৰে খু, এইকেইটা যদি আদ্যক্ষৰৰ মতে মানে প্ৰথম আখৰৰ মতে এজন ব্যক্তিৰ নামৰ আৰম্ভণি হয়, তেওঁৰ নক্ষত্ৰ হ'ব শোভনা নক্ষত্ৰ আৰু নক্ষত্ৰ নম্বৰ হ'ব 22 আৰু তেওঁৰ ৰাশি হ'ব মকৰ ৰাশি। এতিয়া চাওক, বৈজ্ঞা যত ৰচৌকাৰে জু, যত একাৰে জে, বৈজ্ঞা যত একাৰ আকাৰে জু, এইকেইটা যদি আখৰেৰে এজন মানুহৰ নামৰ আৰম্ভণি হয়, তো তেওঁৰ নক্ষত্ৰ হ'ব উত্তৰাষাঢ়াৰ তলত 22 নক্ষত্ৰ আৰু তেওঁৰ চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হ'ব মকৰ ৰাশি। এতিয়া চাওক, খ বৰ্ণটো যদি প্ৰথম আখৰেৰে কাৰোবাৰ নাম আৰম্ভ হৈছে, তেতিয়াহ'লে সেই বৰ্ণটোৰ অনুসৰি নক্ষত্ৰ হৈছে অভিজিত নক্ষত্ৰ ধনিষ্ঠাৰ তলত পৰিব আৰু তেওঁৰ নক্ষত্ৰ নাম্বাৰ হ'ব 22 আৰু তেওঁৰ ৰাশি হ'ব মকৰ ৰাশি। এতিয়া আকৌ চাওক, গত ৰচৈকাৰে গি, গত ৰচৈকাৰে গি বৰ্ণৰ দ্বাৰা যদি কোনো ব্যক্তিৰ প্ৰথম সেই বৰ্ণটোৰ আৰম্ভণিৰ পৰা নামটো হয়গৈ, তেওঁৰ নক্ষত্ৰ হ'ব ধনিষ্ঠা আৰু নক্ষত্ৰ নম্বৰ হ'ব 23 আৰু তেওঁৰ চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হ'ব মকৰ ৰাশি। এতিয়া আপোনালোকে চাওক, গয়ু গু, গত একাৰে গে, এই যদি আখৰকেইটাৰে কোনো ব্যক্তিৰ নামৰ আৰম্ভণি হয়, তেওঁৰ নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ আৰু নক্ষত্ৰ নাম্বাৰ হ'ব 23 আৰু লগতে তেওঁৰ ৰাশি হ'ব কুম্ভ ৰাশি। এতিয়া চাওক, গত একাৰ আকাৰে গু, দন্তীয়া স, তালবিয়া সত ৰচৈকাৰে সি আৰু তালবিয়া সয়ু সু, এই বৰ্ণকেইটাৰে যদি কোনো এজন ব্যক্তিৰ নামৰ আৰম্ভণি হৈছে, তেতিয়াহ'লে তেওঁৰ নক্ষত্ৰ হ'ব শতভিষা নক্ষত্ৰ আৰু তেওঁৰ নক্ষত্ৰ নাম্বাৰ হ'ব 24 আৰু তেওঁৰ চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হ'ব কুম্ভ ৰাশি। এতিয়া আকৌ আপোনালোকে চাওক, তালবিয়া সত একাৰে খে, তালবিয়া সত একাৰ আকাৰে সু আৰু দন্তীয়া দ, এই তিনিটা বৰ্ণই যদি কোনো ব্যক্তিৰ নামৰ আৰম্ভণিৰ পৰা নামটো হয়গৈ, তো তেওঁৰ নক্ষত্ৰ হ'ব পূৰ্ব ভাণ্ডপদ আৰু নক্ষত্ৰ নম্বৰ হ'ব 25 আৰু ৰাশি হ'বগৈ কুম্ভ ৰাশি। এতিয়া চাওক, দন্তীয়া দত ৰচৈকাৰে দি, এই দন্তীয়া দত ৰচৈকাৰে দি আখৰটোৱে যদি কাৰোবাৰ নাম হয়, তো তেওঁৰ নক্ষত্ৰ হ'ব পূৰ্ব ভাদ্ৰপদ আৰু সেই নক্ষত্ৰৰ নম্বৰ হ'ব 25 আৰু তেওঁৰ ৰাশি হ'বগৈ মীন ৰাশি। তো আপোনালোকে চাওক, দন্তীয়া দত ৰচৌকাৰে দু, দন্তীয়া থ, ঝ, নিয়, এইকেইটা বৰ্ণৰ পৰা যদি কোনো ব্যক্তিৰ নাম হয়গৈ, তেওঁৰ নক্ষত্ৰ হ'ব উত্তৰ ভাণ্ডপদ আৰু নক্ষত্ৰ নাম্বাৰ হ'ব 26 আৰু তেওঁৰ চন্দ্ৰৰ অৱস্থান অনুসৰি ৰাশি হ'ব মীন ৰাশি। এতিয়া চাওক, দন্তীয়া দত একাৰে দে, দন্তীয়া দত একাৰ আকাৰে দু, প্ৰথম ছত ৰচৈকাৰে চি, এইকেইটা বৰ্ণই যদি কোনো এজনৰ নামৰ আৰম্ভণি হয়, তেতিয়াহ'লে তেওঁৰ নক্ষত্ৰ হ'ব ৰেৱতী আৰু নক্ষত্ৰ নম্বৰ হ'ব 27 আৰু তেওঁৰ ৰাশি হ'বগৈ মীন ৰাশি। এতিয়া মই আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ, মোক বহুতে কয়
এটা আখৰ কয় যেনেকৈ হতেকাৰে হে, বোলে বাইদেউ কি ৰাখি পৰিব, বোলে খতেকাৰে খে, মোৰ ল'ৰাটোৰ খতেকাৰে খে প্ৰথম ৰাখি, তো কি ৰাখি পৰিব। ঠিক সেইধৰণে ব আখৰটো বাইদেউ কি ৰাখি হ'ব আপুনি চাই দিয়ক, এনেকৈ কয়। কিন্তু মই আপোনালোকক এটাই জনাব খুজিছোঁ যে আমাৰ এই কেলেণ্ডাৰবিলাকতো আমাৰ বহু ৰাইজে নৱবৰ্ষৰ নিজৰ ৰাশিটোৰ বৰ্ষচক্ৰ চায়। তো সেই বস্তুটো চাবলৈ হ'লে প্ৰথমতে তেখেতসকলে এটা কথা খুব স্পষ্ট আৰু শুদ্ধভাৱে জানিব লাগিব, তেওঁৰ নামাৰম্ভণিৰ আখৰৰ অনুসৰি তেওঁৰ শতপদ চক্ৰৰ নক্ষত্ৰ কি, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে নক্ষত্ৰটো জানিলেও নহ'ব, তেওঁৰ নক্ষত্ৰৰ নাম্বাৰটো কি সেইটো জানিব লাগিব। শুদ্ধকৈ যদি নক্ষত্ৰ নাম্বাৰটো নাজানে, তেওঁলোকে কেলেণ্ডাৰটো যদি বৰ্ষচক্ৰ চায়, তেতিয়াহ'লে কি হ'ব, এটা ভুল উত্তৰ পাব। সেয়েহে মই এই শতপদ চক্ৰত মই এই মেঘ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃষা, ধনু, মকৰ, কুম্ভ আৰু মীন, এই আটাইকেইটি ৰাশিৰ মই কেনেধৰণে নক্ষত্ৰ নম্বৰ হ'ব আৰু কি কি নক্ষত্ৰ পৰিব, আৰু সেইমতেহে ৰাশি হয়। তো সেই ৰাশিৰ কাৰণে মই এই শতপদ চক্ৰ, এই যিখন আমাৰ জ্যোতিষ গণনা কৰিহে এইখন ক'ব পাৰি। আপোনালোকৰ আগত মই যে কৈছোঁ, ইয়াত জ্যোতিষ গণনাৰ মতেহে মই আপোনালোকক কৈছোঁ। তো এই নক্ষত্ৰ নাম্বাৰখিনি জানিবলৈ হ'লে নিজৰ নামৰ আৰম্ভণিৰ আখৰটোৰ মতে আপোনালোকে মই কোৱা এই নক্ষত্ৰৰ লিষ্টখন চাই ল'ব, এই প্ৰতিকাখন চাই ল'ব, ইয়াত আপোনাৰ কোনটো নক্ষত্ৰ নাম্বাৰ পৰিছে। ঠিক সেইধৰণে আপোনালোকে কেলেণ্ডাৰতো চোৱাব পাৰে, কোনো গণক বা ব্ৰাহ্মণৰ ওচৰত গৈও নিজৰ নৱবৰ্ষ চক্ৰ ৰাশিফলটো চোৱাব পাৰে। তো এটা গুৰুত্বপূৰ্ণ বিষয় মই আপোনালোকক জনাইছোঁ, যিসকলে নিজৰ সোঁৱৰণিখন, নিজৰ জন্ম চক্ৰটো গ্ৰহ, তাৰা, নক্ষত্ৰ, ব্ৰহ্মা, বিষ্ণু, মহেশক বিশ্বাস কৰে, তেওঁলোকৰ কাৰণেই মই আগবঢ়াইছোঁ। আৰু এনেধৰণে মই ইয়াৰ পিছৰটো ভিডিঅ'ত আপোনালোকক মই জনাম নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফল, সেই ফলাফলৰ বিষয়ে, আৰু লগতে সেই ফলাফলৰ যিখিনি অশুভ পৰিছে, শুভ গ্ৰহৰ কেনেধৰণে গঠন কৰিব পাৰি, কেনেধৰণে দান প্ৰতিকাৰ কৰি পেলাই অশুভ দুখ খণ্ডন কৰিব পাৰি, তাৰ বিষয়ে মই জনাম। সেয়েহে মই আপোনালোকক আজি যিখিনি শতপদ চক্ৰৰ সকলো গণনা মই আপোনালোকক আগবঢ়াইছোঁ, ইয়াত যদি কোনোৱে কিবা বুজা নাই, আপোনালোকে মোক কমেণ্টত সুধিব পাৰিব, আপোনালোকক সহায় কৰিব কৰিম। আৰু আপোনালোকক এটাই মই জনাব খুজিছোঁ, যদি মোৰ এই ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগিছে বা কিবা উপযোগী হৈছে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।